Last routine, no? Good morning. Welcome back to my another vlog. So, আজি মোৰ DC office last day. DC office officially আজি last day হ'ব। সদায় ৰাতিপুৱা এই দুখৰ জাগাৰ পৰাই আমাৰ দিনটোৰ জাৰ্নি আৰম্ভ হৈছিলে। আমি টংলাৰ পৰা 4-5জন DC অফিচ ট্ৰেজাৰী অফিচ কোৰ্টৰ একেলগ হৈ ওদালগুৰিলৈ যাওঁ। টংলা এক্সপ্ৰেছ এক্সপ্ৰেছৰ অনাৰ লিখিয়ে থাকে বছ কালি কেনে কৈ দিয়ক হেলমেট ইম্পৰ্টেণ্ট টংলা এক্সপ্ৰেছৰ ডিজেৱালা পাজি আহি গৈছে এতিয়া গান বাজিব অফিচ পাই আমাৰ প্ৰথম কাম হৈছে এটেণ্ডেঞ্চ ৰেজিষ্টাৰ। তো নিজে অহা বুলি এটেণ্ডেঞ্চ ৰেজিষ্টাৰটো দিয়া হয়। তাৰ পাছত আমি কামত আৰম্ভ কৰোঁ আৰু লাষ্ট ৰুটিন যোৱা একপাক ঘূৰি আহে। এয়া বৰাদাই কামৰ মাজতে খাব আৰু এতিয়া এয়া আমাৰ দিয়া হৈছে কি ক'ব আপুনি কি ক'ব আজি আনন্দ আৰু দুখ ঠিক আছে। নিশ্চয় জ্যোতি কি ক'বা কি ক'ম একো নোকোৱা আপুনি সোনকালে খাব লাগে সোনকালে খাওক আপুনি খাওক সোনকালে থেংক ইউ আৰু বাৰু কওক Best wishes to Mindu. কি ক'ব মই পাৰ্চনেলি ক'লো সব আগত মই গ্ৰহণ কৰিলোঁ দিম বুলি ভাবিছোঁ। আমাৰ লাষ্ট ডে DC অফিচ মেইন মানুহ এইটোতো আৰু মেইন মানুহ আপোনালোকে দেখি থাকে এইটো ভাল লাগছে না বিজিত দাস আৰু ববিতা বাইদেউ গিফ্ট দি দিছে বেলেগ ফৰ্মেলিটি একদম হৈছে না। বেয়া আমি নাপাওঁ আমাক বেয়া নাপাব আপুনি চাউণ্ডটো পুৰা দি দিব চবে ভয় খাই যাওক আপুনি মিণ্টুৰ বিষয়ে কিবা ক'ব মিণ্টুৰ বিষয়ে কি ক'ম ইণ্টাৰভিউ দিব অহাৰ পৰা লগ পাইছিলোঁ ভাল লাগিছিল কিন্তু ভালে ডেষ্টিনেশ্যন পালাক ভাল এটা সেইটোৱে ভাল লাগিছে। আপুনি কি ক'ব কিবা এটা কওক আমি একো নকওঁ ন
বিজিতে কিবা ক'বা? মইতো নকওঁ, মই কি ক'ম, মইতো কৈছোঁৱে অলৰেডি যিখিনি ক'ব লাগে। তেওঁক ভৱিষ্যত জীৱনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, এইখিনিয়ে আৰু। ৰাণাই ক'ব আমাৰ অকণমান পিছত কৈ আছোঁ পিছত ক'ম হয় নেকি? চিলেক্ট হিচাপে চিলেক্ট হৈছে আৰু তেওঁ অহাকালি আপোনালোকে পাব। গতিকে এই 2 বছৰ কাল তেওঁ আমাৰ লগত কাম কৰিলে। সেই পৰীক্ষা তেওঁক আমি এইটো বিদায় বুলি ক'ব খোজা নাই। মই এটা অভিনন্দনসূচক এখন সভা, এই সভাখন চলাবৰ কাৰণে আমাৰ এছিয়ান কমিশনাৰ ছাৰ মুৰুনা ছাৰক আহ্বান জনাইছোঁ। ধন্যবাদ। আমাৰ অফিচৰ পৰা যাবলৈ লোৱা বিদায় প্ৰাৰ্থী মিণ্টু শৰ্মা, তেখেতে ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ এটা বহুত গধুৰ দায়িত্ব বুলি ক'ব লাগিব। চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ, ছ'চিয়েল ৱেলফেয়াৰ এনেকুৱা এটা ডিপাৰ্টমেণ্ট যাত কৰিবলৈ বহুত কিবা কিবি আছে, আৰু তেওঁ নিজে কৰি আছিলে, মোৰ লগত জানে কিমান কি আছে কৰিবলৈ। বহুত ডিমাণ্ডিং জব এটা হয়। এতিয়া যিমানখিনি কৰিছিলে তাতকৈ বহুত বেছি দায়িত্বপূৰ্ণ গধুৰ দায়িত্ব তেওঁক দিয়া হ'ব, আৰু আমি আশা ৰাখিছোঁ যে আমাৰ অফিচৰ ষ্টাফ হিচাপে বা নেক্সট আমি যেতিয়া য'ত পাওঁ সেই একে উদ্যমেৰে কাম কৰি থাকিব আৰু বেছি ভালকৈ কৰিব। আৰু এতিয়া ক'ৰবাত আকৌ তেওঁক BSW হিচাপে যাতে আমি আকৌ লগ পাওঁ তাকে কামনা কৰিছোঁ। অল দ্য ভেৰি বেষ্ট মিণ্টু। থেংক ইউ। তেখেতক 4জনে জইন কৰিছিলে, মিণ্টু শৰ্মা, বিজিত দাস, চোৰাং ছাৰ আৰু ববিতা চেত্ৰীয়ে। অতিকৈ নিকা আৰু যি সুন্দৰ প্ৰচেষ্টাৰে সেই সময়ৰ আমাৰ প্ৰাক্তন উপায়ুক্তদেৱে এই 4জনক নিযুক্তি দিছিলে। তেওঁলোকৰ শিক্ষাগত অৰ্হতা আছিল যথেষ্টখিনি। গোটেইকেইটা আছিল স্নাতকোত্তৰ ডিগ্ৰীধাৰী, তাৰে মাজতে আছিল মিণ্টু শৰ্মা। গতিকে মিণ্টু শৰ্মা অকল শিক্ষাগত অৰ্হতাৰ ফালৰ পৰা নহয়, মই জনাত তেখেতৰ ব্যৱহাৰিক গুণ বা অন্যান্য দিশে এক্সট্ৰা কাৰিকুলাম আছিল, সেইবোৰৰ ফালৰ পৰাই সঁচাকৈ বৰ ভাল আছিল। যি কি নহওক, মিণ্টু শৰ্মাৰ এই যি তেখেতৰ কৰ্মৰাজি আজি ইয়াৰ পৰা গৈ পদোন্নতি হোৱা, আজি চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ হিচাপে সুখ্যাতিৰে আজি হয়তো আৰু কেইদিনৰ পিছত তেওঁ বিষয়া হিচাপে কোনোবা এখন জিলাত তেওঁ কাৰ্যনিৰ্বাহ কৰিব। আশা ৰাখিছোঁ উপায়ুক্ত কাৰ্যালয়ৰ বিভিন্ন শাখাত যি তেওঁৰ পাৰদৰ্শিতা কৰি থৈ গ'ল, যি তেওঁ কৰ্মৰাজি দেখুৱালে, সেই একে কৰ্মৰাজি য'তেই নাথাকক কিয় তেওঁ আগলৈও কৰি যাব। শুভকামনা থাকিল আৰু মই এইটোকে কৈ তেতিয়া দিওঁ আৰু মাননীয় ইলেকশ্যন অফিচাৰ ছাৰ, এছিষ্টেণ্ট কমিশ্যনাৰ সুপ্ৰিয়া বাউৰী মেডাম, লগতে এছিষ্টেণ্ট কমিশ্যনাৰ ভাস্কৰজ্যোতি মজুমদাৰ ছাৰ আৰু DIO ছাৰ আমাৰ। মই বিশেষ নকওঁ, মই মিণ্টু দাক পৰীক্ষা ইণ্টাৰভিউ দিয়াৰ দিনাই লগ পাইছিলোঁ। মিণ্টু দাই সেইদিনা আহি পেলাই যেতিয়া আমি লগ পালোঁ, ইণ্টাৰভিউ কম্পিউটাৰ টেষ্ট আছিল, তেতিয়া মিণ্টু দাই চবকে সুধিছিল তোমাৰ স্ক'ৰ কিমান, তোমাৰ স্ক'ৰ কিমান, এনেকৈ আমাৰ চব টেষ্ট হৈ আছিলোঁ আমি। তেওঁ 179 কিবা এনেকুৱা আছিল। তাৰপিছত যেতিয়া চিলেক্ট লিষ্টত, মোৰ তেতিয়া নামটো মনত আছিল তাৰ মিণ্টু শৰ্মা বুলি, যেতিয়া চিলেক্ট লিষ্টত নাম পালোঁ তেতিয়া মই মিণ্টু দাক ফেচবুকত মেছেজ দি পেলাই তেওঁৰ নাম্বাৰটো লৈছিলোঁ। আৰু তাৰপিছত বাকীখিনিতো আৰু ইতিহাস, আৰু বাকী তেওঁৰ ভৱিষ্যত জীৱন যাতে সুখকৰ হয়, লগতে তেওঁৰ কামখিনি যাতে ভালদৰে কৰি যায় CDPO হিচাপে, সেইখিনি মোৰ ইচ্ছা থাকিল। শুভেচ্ছা থাকিল মিণ্টু দালৈ। ধন্যবাদ। 2020 চনৰ 19 মাৰ্চত আমি একেলগে জইন কৰিছিলোঁ ডেৰগাঁও। তেতিয়া প্ৰাক্তন উপায়ুক্ত প্ৰকাশ ৰঞ্জন বৰকলীয়া ছাৰ আছিলে। তো সেইটো টাইমত বৰ ক্ৰুচিয়েল টাইম আছিলে, যিহেতু অসমত একদম সৰু চাকৰি পোৱাব বৰ টান হৈছিলে। যিটো টাইমত কেতিয়াও নভবাকৈ ওদালগুৰি DC অফিচত মই চাকৰি পাইছিলোঁ। এখন ডিষ্ট্ৰিক্টত যিখিনি কাম হয় বা যিখিনি কাম ডে টু ডে চলি থাকে, এই গোটেইখিনি প্ৰায় মই সন্মুখৰ পৰাই দেখিলোঁ বা ডিষ্ট্ৰিক্টৰ এডমিনিষ্ট্ৰেশ্যনৰ মাজত ওতঃপ্ৰোতভাৱে জড়িত হ'ব পাৰিছোঁ। তো এইটো হয়তো মোৰ আগৰ ভৱিষ্যতলৈকে নিশ্চয় সহায় কৰিব। লগতে অফিচাৰ্ছখিনিৰ পৰা যথেষ্ট শিকিছোঁ, বিশেষকৈ ইলেকশ্যন ছাৰ। আমি সোমোৱাৰ 2 দিন পিছতে কৰোণাৰ
বন্ধ হৈছিলে। তো তেতিয়াই বিজিত আৰু মই ইলেকশ্যন ছাৰৰ লগত এক্সেল এখন ভয়ংকৰ এক্সেল সদায় মেইনটেইন কৰিব লাগে বিজিত দাস আৰু মই। গুগল শ্বীট আছিলে, তো গুগল শ্বীট বৰঠাকুৰ ছাৰৰ এটাই ভাল লাগে, তেওঁ ড্ৰাফ্টটো অকল কাৰেকশ্যন কৰি নিদিয়ে, বুজাই দিয়ে। ইলেকশ্যনত যথেষ্ট মোৰ সহায় হৈছে। তেওঁ কোনজন অফিচাৰক, ছাৰৰ সমপৰ্যায়ৰ অফিচাৰক ড্ৰাফ্টখন কেনেকৈ লিখিব লাগিব, ছাৰৰ জুনিয়ৰজনক কেনেকৈ লিখিব লাগিব, তেওঁ সেইখিনি এক্সপ্লেইন কৰি দিয়ে। তো মোৰ সেইটো আটাইতকৈ মনত থাকিব। লগতে আমাৰ কলিগছখিনি, বৰাদা, তেওঁ আৰু মই মানে এটা যুগলবন্দী হৈ গৈছিলোঁ এটা টাইমত। লগতে বাকীখিনি ষ্টাফো আছে। বেলেগ এটা চাকৰি পাম, বেয়া লাগিছে যে সদায় ৰাতিপুৱা উঠিয়ে চিন্তা হয় ওদালগুৰি কেনেকৈ যাম। সেইটো কেইদিনমানৰ কাৰণে অকণমান বন্ধ হ'ব। তো পুনৰবাৰ সকলোকে ধন্যবাদ জনাই আজি বক্তব্য সামৰণি মাৰিছোঁ। যিমান পত্ৰ আছে পত্ৰখন ভাস্কৰ মজুমদাৰ ছাৰ আৰু সুপ্ৰিয়া বাইদেৱে তেওঁক অৰ্পণ কৰিব। এনেকৈয়ে মোৰ ওদালগুৰি DC অফিচত প্ৰায় 2 বছৰ চাকৰি জীৱনৰ কাৰ্যকাল সমাপ্ত হয় আৰু নিউ হপ, নিউ ডেষ্টিনেশ্যনলৈ মই আগবাঢ়িবলৈ সক্ষম হ'লোঁ। বাই বাই। Check the mic and make sure it sound right, boys.